তো আহিল ভোগালী, ভোগালীক আদৰৰ বাবে অসমবাসী ৰেডি। চ' আমিও ভাবিলোঁ অলপ চাই আহোঁ, বিহু ফিল্ডৰ পৰা এপাক মাৰি আহোঁ। তো লগতে আৰু কোনোবা জেগাত মানে প্ৰস্তুতি চলি আছে নে নাই তাৰ অলপ খবৰ ল'ব। এইফালে দাদা আছে, গৈ আছোঁ চাবৰ কাৰণে। কি কৰি আছে নেকি? হয়, এইফালে ঠাণ্ডা বহুত বেছি, মানে আবেলি কৰি ওলালেও জেকেটটো ভালকৈ পিন্ধিব লাগে। তলত চুৱেটাৰো আছে, দুখনকৈ পিন্ধিছোঁ। তো দেখাম আপোনালোক। এয়া আমি বিহু ফিল্ড আহি পালোঁ আৰু ইয়াত লিখা আছে আপোন বিহু ফিল্ড। আৰু চক দুফালে দুখন গছ লগাই দিছে বহুত ধুনীয়াকৈ। ইফালে ঢোল এটা দেখিব পাইছে। পেপাৰটো বাৰু পৰি আছে, পৰি থকা নাই, মানে উঠাব পিছত। মানে এতিয়াও কামটো সম্পূৰ্ণ হৈ উঠা নাই। হৈ উঠাৰ পিছত আটক ধুনীয়াকৈ সজাব চব বস্তুবিলাক। এইটো আছিল এটা চাংঘৰ। আজিকালি বাৰু চাংঘৰ দেখা নাযায়। আৰু এইখিনি জেগাক মানে নিউ গোৱালপাৰা বুলি কোৱা হয়, আৰু এই ফিল্ডটোক বিহু ফিল্ড বুলি কোৱা হয়। হেৰা ককা, শুনিছানে? ক'লৈ যায়? এই গাড়ীখনত উঠি যাব পাৰিলা হয়। আৰু মোৰ পিছফালে দেখিব পাইছে মানে অসমীয়া সমাজ জীৱন, মানে গ্ৰাম্য জীৱন কেনেকুৱা হয় তাৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। ইফালে ঘৰ এটা আছে। তো এতিয়াৰ দিনত এনেকুৱা ঘৰ বাৰু দেখা নাপাওঁ। লগতে এই আমাৰ ককা আইতাবিলাকে যেনেকৈ মানে ধান কটাৰ পিছত লৈ আহিছিল। এইফালে আছে ম'হৰ গাড়ী, ম'হে টানি লৈ যোৱা গাড়ী। চ' এইফালেও ম'হৰ গাড়ী মানে কি, সেইবিলাক বলদেও টানি লয় বা ম'হেও টানি লয়, যি হয় হ'ব আৰু। আৰু মই ভাবিছিলোঁ ওপৰত বান্দৰ এটা জঁপিয়াই আছে, কিন্তু এইটো বান্দৰে হয়, মানে খেৰৰ পৰা বান্দৰটো বনাইছে আৰু। দূৰৰ পৰা মেজিঘৰটো অলপ সৰু যেন লাগে, কিন্তু বহুতে ডাঙৰ। চাওক, মই ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। চাব পাৰে, মই মেজিঘৰৰ ভিতৰত সোমাই আহিছোঁ। মানে ইয়াত সৰুকৈ হ'লেও লটাৰী খেলৰ আয়োজন কৰিছে, মানে হাঁহ কুকুৰা বা ছাগলী এটা যে পায়, সেইবিলাক লটাৰী। তো চালোঁ বিহু ফিল্ডৰ প্ৰস্তুতি কেনেকুৱা। এতিয়া যাই আছোঁ হাচৰিনগৰ, মানে মইলাপথাৰৰ ওচৰত। তাতেও কেনেকুৱা প্ৰস্তুতি চলি আছে চাই আহোঁ একবাৰ। আৰু এইটো আছিল গোৱালপাৰাৰ ITI। আৰু ইফালে ইমান দেৰিকৈ ছুটি দিছে আজি। মাজে মাজে মই দুই এটা ষ্টুডেণ্টকো লগ পাই আছোঁ। আজি ইমান দেৰিকৈ কিয় ছুটি দিছে বা? 5টামান বাজে এতিয়া। আৰু এয়া আমি হাচৰিনগৰ আহি পালোঁ। সেই যে মেজিঘৰটো দেখিব পাইছে, সেইটো হাচৰিনগৰৰ মেজিঘৰ। আমি এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। আৰু চাওক, ইয়াতে বহুত ধুনীয়াকৈ মঞ্চ এটা বনাইছে। তো মঞ্চখনৰ ওচৰলৈ এতিয়া যাই দেখাম আপোনালোকক। আৰু ষ্টেজটো বহুত ধুনীয়াকৈ বনাইছে। মানে এইফালে দূৰৰ পৰা এইবিলাক গম পোৱা নাযায়, ওচৰত আহি চালোঁ এইবিলাক বাঁহৰ পৰা মানে কামি বনাইছে, আৰু এইবিলাক কহুৱা বন। চ' বহুত ধুনীয়াকৈ ষ্টেজটো বনাইছে। সন্মুখভাগৰ পৰা আপোনালোকক দেখুৱালোঁ। আৰু গোৱালপাৰাত অৱস্থিত হাচৰিনগৰতো মানে এনেকুৱা এটা চাংঘৰ বনোৱা হৈছে, সেইটোতকৈ এইটো অলপ ওখ।
ব'লক মেজিৰ ভিতৰৰ পৰা এপাক মাৰি আহোঁ। ই বহুত এন্ধাৰ দেখোনে। মোবাইলৰ ফ্লাছটো অন কৰি লওঁ। বা আজি মোবাইলৰ ফ্লাছটো অন কৰাৰ পিছতো কাম দিয়া নাই। বহুত ওখ যে এইটো। আৰু এইটো বহুত দীঘলকৈ বনাইছে, মানে ধৰক 40-50 ফুটমান হ'ব চাগে, মানে আনুমানিক হিচাপত কৈছোঁ। তো ভিতৰৰ পৰা এনেকুৱা মানে আপোনালোকে খকলা টাইপ বুলি যে কয়, সেনেকুৱা টাইপৰ একবাৰে। মানে মই এইটো মেজিৰ ভিতৰতে সোমাইছোঁ। ভিতৰত বহুত আন্ধাৰ আৰু বহুত ওখ লাগে। চ' এইখিনি দেখালোঁ গোৱালপাৰাত কেনেকুৱা প্ৰস্তুতি চলি আছে।